নমস্কাৰ, এই মুহূৰ্তত ৰাজ্য ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহিছে এক ব্ৰেকিং নিউজ। আগন্তুক 2023 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। তোমালোকৰ লগত আছো মই নাজিৰুল। নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষা। হাল সলনি হৈছে পৰীক্ষাৰ বহুতো নিয়ম। সলনি হৈছে মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত। নতুন শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হ'ব 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষা। পৰীক্ষাৰ প্ৰশ্নৰ লগতে সলনি কৰা হ'ল 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বহী। ইংৰাজী, বিজ্ঞান, গণিত, সমাজ বিজ্ঞান 50% 1 নম্বৰৰ প্ৰশ্ন থাকিব এই চাৰিটা ছাবজেক্টত। লগতে গণিত, ইংৰাজী, বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ বহী সলনি কৰিছে ছেবাই। নতুনকৈ ডিজাইন কৰিছে ছেবাই পৰীক্ষাৰ বহী। সলনি হ'ব 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত। লগতে নতুন শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হ'ব 2023 বৰ্ষৰ মেট্ৰিক। নমস্কাৰ, ইতিমধ্যে আপোনালোকে অৱগত কৰে 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কোৰ্চ ছাবজেক্ট 4টা ইংলিছ, জেনেৰেল মেথমেটিক্স, জেনেৰেল ছায়েন্স আৰু ছ'চিয়েল ছায়েন্সৰ ক্ষেত্ৰত প্ৰশ্ন কাকতৰ সাল সলনি হৈছে। সাল সলনিখিনি হৈছে কি 50% অবজেক্টিভ কুৱেশ্যন আহিব আৰু 50% ডেছক্ৰিপটিভ কুৱেশ্যন আহিব। এতিয়া 50% অবজেক্টিভ কুৱেশ্যন কৰিবৰ কাৰণে ছেবাই এখন স্পেচিয়েলি ডিজাইন কৰিছে এখন বহী। এইখন বহী হ'ল 8 পেজৰ বহী। এই 8 পেজ বহীখনত এই কুৱেশ্যন পেপাৰ আমাৰ যিখিনি অবজেক্টিভ থাকিব তাৰ আনচাৰখিনি কৰিবৰ কাৰণে স্পেচিয়েলি ডিজাইন কৰা হৈছে। এইটো চাওক, কুৱেশ্যন নম্বৰ 1ত 10টা কুৱেশ্যন কৰাৰ প্ৰভিজন আছে, কুৱেশ্যন নম্বৰ 2 10টাৰ কাৰণে আছে, কুৱেশ্যন নম্বৰ 3 10টাৰ কাৰণে আছে, কুৱেশ্যন নম্বৰ 4 10টাৰ কাৰণে আছে, আৰু কুৱেশ্যন 5 10টাৰ কাৰণে কুৱেশ্যনৰ আনচাৰ লিখিবৰ কাৰণে প্ৰভিজনটো আছে। এতিয়া কথাটো হ'ল কি কোৰ্চ ছাবজেক্টৰ ক্ষেত্ৰত টোটেল মাৰ্কছ হ'ল 100ৰ 10 মাৰ্কছ হ'ল আয়ে, বাকী 90 মাৰ্কছ। 90 মাৰ্কছৰ ভিতৰত 50% মানে 45। গতিকে কুৱেশ্যন নম্বৰ 1ৰ পৰা কুৱেশ্যন নম্বৰ 5লৈকে টোটেল 50টা কুৱেশ্যন কৰিব পৰা প্ৰভিজন থাকিলেও কুৱেশ্যন নম্বৰ 5টোত 5টা কৰিলে হ'ব, কাৰণ 45টাই হ'ব 50%। গতিকে এইখন অবজেক্টিভ টাইপ বহি, এইখন বহি 45টা কুৱেশ্যনৰ আনচাৰ ষ্টুডেণ্টে কৰিব। আৰু ইয়াত দেখিছে, ইয়াত এইটো ষ্টুডেণ্টৰ ডিটেইলছ লিখিব পৰাৰ ব্যৱস্থাটো আছে। গতিকে এডমিট কাৰ্ড চাই ষ্টুডেণ্টে ইয়াত ডিটেইলছটো লিখিব। গতিকে এই বহীখন ইণ্ডিভিজুৱেলৰে 8:45 হোৱাৰ লগে লগে ষ্টুডেণ্টক বিদায় দিব। যেতিয়া 9:45 হ'ব, 9:45 হোৱাৰ লগে লগে বেলেগ এখন বহী, যিখন বহী আমি ছেবাই ডিজাইন কৰিছে এইখন ডেছক্ৰিপটিভ আনচাৰ কৰিবৰ কাৰণে। এইখন হ'ল 16 পেজৰ বহী। এইখনত চাওক, এইখন মেজেণ্টা কালাৰৰ কাভাৰ পেজ ইনষ্ট্ৰাকশ্যন আছে। ইয়াত কিন্তু টেলিডাটা চিটটো নাই। গতিকে এইখন বহী চাওক, ৰুলিং পৰা আছে 16 পেজৰ। এইখন ইউজ হ'ব ইংলিছ, জেনেৰেল ছায়েন্স আৰু ছ'চিয়েল ছায়েন্সৰ কাৰণে। আৰু বাকী এইখন 16 পেজৰ প্লেইন বহী থাকিব। এইফালে পিছফালে গ্ৰাফ দুখন থাকিব, এইখন হ'ল মেথমেটিক্সৰ কাৰণে। গতিকে এই দুখন বহী আপোনালোকে চাওক, এইখন হ'ল ইংলিছ, জেনেৰেল ছায়েন্স, ছ'চিয়েল ছায়েন্সৰ কাৰণে ডেছক্ৰিপটিভৰ কাৰণে বহী 16 পেজৰ, আৰু এইখন হ'ল 16 পেজৰ গ্ৰাফ থকা প্লেইন মেথমেটিক্সৰ